ডাঙৰীয়াৰ কিবা এটা প্ৰেছ মিটৰ কাৰণে উত্তৰ দিব লাগে বুলি মই নাভাবো তেতিয়াও মানে যেহেতু তেখেতে কিছুমান ইৰেলিভেণ্ট কথাবিলাক কৈ থাকে তো যি কি নহওক কামাল আজাদ ডাঙৰীয়া যিজন ব্যক্তি আজি তাৰিখত তেখেতৰ কথা কিমান মূল্য আছে সামাজিক জীৱনত বা ৰাজনৈতিক জীৱনত প্ৰশ্নটো এইটোহে এতিয়া আপোনালোকে চাব পাৰে যে কামাল আজাদ ডাঙৰীয়া তেখেতে আজিলৈকে কেইটা পাৰ্টি চেঞ্জ কৰিলে এবাৰ তেখেতে আম আদমি পাৰ্টিত আছিলে এটা কংগ্ৰেছত আছিলে তেওঁ UPPলতো আছিলে BPFত আছে অহাকালি ক'ত যায় এইটো কোনো গ্যাৰান্টি নাই এক নম্বৰ কথা দুই নম্বৰ কথা তেখেতে বাজেট সেশনৰ কথা কৈ আছে নেকি তেতিয়া প্ৰেছ মিটত অকমান দেখা যেন পালো মই তেখেতে আসলতে লাজ পাব লাগে তেখেতে কি কৰিলে বুধবাৰৰ দিনাখন তেখেতে ক'লে কি বাজেট সেশন নহয় আৰু মানে BTC বা BTRত বাজেট সেশন নহয় বুলি তেখেতে ক'লে গতিকে আৰু তেখেতে কি কৰিলে আজি প্ৰেছমেন্ট কৰিলে যে বাজেট সেশনটো বলে কিবা কপি পেষ্ট কিবা মানে আলটু ফালটু হৈছে বুলি গতিকে তেখেতৰ যিবিলাক কথা এই কথাটো সামাজিক জীৱনত কিমান গুৰুত্বপূৰ্ণ ইয়াতে আমি ধৰিব পাৰো তেখেতৰ মই এটা কথাটো প্ৰুফ দিব বিচাৰিছো তেখেতে বুধবাৰৰ দিনাখন 10টাৰ আগত তেখেতে এটা ফেচবুকত নিজৰ পোষ্টত লিখিছিলে UPPL দলে আজি বাজেট অধিৱেশন বহিব বুলি মিছা প্ৰচাৰ চলাই আছে মানে UPPL বলে BTR যেটো সেক্ৰেটাৰিয়েট অফিস তাতে বলে বাজেট সেশন হ'ব বুলি মিছা বা অপপ্ৰচাৰ চলাই আছে এটো মই কোৱা কথা নহয় কামাল আজাদে নিজৰ যে ফেসবুক একাউন্ট তাতে দিছিলে এতিয়া অৱশ্যে তেখেতে ফেসবুক পোষ্টত ডিলিট কৰিছে এটো অত্যন্ত লাজৰ কথা এজন নেতাৰ স্বভাৱটো এনেকে হ'ব নালাগে ইমান মিছলীয়া হ'ব নালাগে তেখেতে ইয়াৰ পিছত লিখিছে জলগাৰ মেকুৰী বাহিৰ ওলাল মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ কোকৰাঝাৰ বিধানমণ্ডলক তলব কৰিছে দেখা যাওকচোন কি হয় ইয়াৰ পিছত যেতিয়া বাজেট সেশন আৰম্ভ হৈ গল এদিন নহয় দুদিন বাজেট সেশন হল এই বাজেট সেশন হোৱাৰ পিছত তেখেতৰ হজম নহল তেখেতে আকৌ উল্টাই আজি প্ৰেছমিট দিলে যে বাজেটটো বলে কিবা কপি পেষ্ট তেতিয়া হলে হি প্ৰথম দিনাখন বুধবাৰে ৰাতিপুৱা 10টা বজাৰ আগত কিয় লিখিছিল যে বাজেট সেশন নহয় বুলি এজন যদি হসাকৈ তেখেতে সামাজিক মানুহ হয় ৰাজনৈতিকভাৱে তেখেতে যদি ৰাইজৰ কাৰণে কাম কৰিব বিচাৰিছে তো তেখেতৰ যি উপলঙা মন্তব্য যিবিলাক নেকি ওজন নোহোৱা কথা এই কথাবিলাক কোৱাটো অকনমান নিজকে বচাই চলিলে তেখেতক অকনমান মানুহবিলাক কেতিয়াবা সিৰিয়াসলি ল'ব এতিয়া তেখেতে ক'ব লাগে যে ফেসবুক একাউন্টত কোনটো ভিত্তিত তেখেতে ইমান মিছা কথা লিখিছিল প্ৰথমে এইটোৰ কাৰণে তেখেতে ৰাইজৰ কাষত ক্ষমা খুজিব লাগে দুদিনমান আগত তেখেতে ফেসবুক পোষ্ট এটা দিছে এইটো দেখাব পাৰো মই তেখেতে বিচাৰলে নিশ্চয় মই দিম মই সময় নষ্ট কৰিব বিচাৰ নাই ইমান মানে আজি তাৰিখত মানে ৰিলেভেন্ট ব্যক্তি নহয় তেখেতৰ সব কথাই আমি উত্তৰ দিম তেখেতে ক'লে যে যিবিলাক শিক্ষকক নিযুক্তি দিছে তেওঁ হলবলে যোগ্যতা নাই এজন শিক্ষকৰ বা শিক্ষকতা কৰা মানুহক তেখেতে অপমান কৰা সাহসটো ক'ত পালে না হাগ্ৰামা মহিলাই তেখেতক ক'ব দিছিলে হাগ্ৰামা মহিলাই ডাঙৰ উত্তৰটো দিব লাগিব তেখেতে শিক্ষকসকলক টাৰ্গেট কৰা অধিকাৰটো ক'ত পালে যিবিলাক টেট পাস কৰি আছে তেখেত সকলে ওয়েল কোৱালিফাইড টেটৰ সাৰ্টিফিকেট এনে পোৱা নাই যিবিলাক 1999 ৰ টিচাৰ আছে তেওঁলোকে বহু বছৰ স্যাক্ৰিফাইস কৰাৰ পিছত মেধাৰ ভিত্তিত স্যাক্ৰিফাইসৰ ভিত্তিত তেওঁলোকে চাকৰিটো পাবলৈ সক্ষম হৈছে আমি বিশেষকৈ শিক্ষক বিলাকক সমাজৰ গৰি ধৰোতা আমি জেনাৰেশন বনোৱা সোশ্যাল ইঞ্জিনিয়াৰিং বুলি কওঁ মানৱ সম্পদ বনোৱাৰ প্ৰথমজন মানুহ হল টিচাৰ শিক্ষক আৰু সেই শিক্ষকসকলক BPFৰ নেতা কামাল আজাদে সকলোৰে আগত ফেসবুকত লিখি পেলাই অপমান কৰিলে দুই নম্বৰ কথা ইয়াৰ কাৰণে তেখেতে ক্ষমা খুজিব লাগিছিল তিনি নম্বৰ কথা যেতিয়া তেখেতে UPPলত আছিলে কোনটো মুখত তেখেতে হাগ্ৰামা মহিলাৰ এগেইনষ্টত কেছ কৰিছিলে যে 17 বছৰ সাংঘাতিক ধৰণে BPFৰ শাসন কালত BTCত কৰাপচন হৈছিলে বুলি ইয়াৰ কাৰণে তেখেতে ক্ষমা খুজিব লাগে তেখেতে কোনটো ভিত্তিত আজি তাৰিখত ক'ব বিচাৰিছে হাগ্ৰামা মহিলাৰী আটাইতকৈ ভাল ব্যক্তি বুলি যদি হাগ্ৰামা মহিলাৰী 17 বছৰ আটাইতকৈ বেছি কৰাপচন কৰিছে
কামাল আজাদ ডাঙৰীয়া BPF-ত সোমোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰ যিমানখিনি পাপ আছিলে এই পাপটো এদিনতে শেষ হৈ গ'ল নে? ইয়াৰ কাৰণে তেখেতে ক্ষমা খুজিব লাগে। এই যে নাইগাঁৱত সন্মানীয় এতিয়া BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক যে BPF-ৰ ফেৰনীয়া গুণ্ডাবিলাকে আক্ৰমণ কৰিলে, এই সময়ত কামাল আজাদ ডাঙৰীয়া ক'ত আছিলে? আৰু মই তেখেতক আগতে লগ পাইছো হিচাপে ক'ব বিচাৰিছো, তেখেতে নিজে হাগ্ৰামা মহিলাক ভয় কৰিছিলে। আপোনালোকে নিউজত এইটো বুজাব, হাগ্ৰামা মহিলাৰীক প্ৰথমজন ভয় কৰা মানুহ হ'ল কামাল আজাদ। আজি তেখেতে হাগ্ৰামা মহিলাক ষ্টেণ্ড দিব বিচাৰে। কিয় ভয় কৰিছিল আমি চবেই জানো। আজি আমি 26টা জাতি জনগোষ্ঠী BTR-ত যিবিলাক বসবাস কৰি আছে সকলোৱে জানে সন্মানীয় BTR প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত 4 বছৰে কোনো ইয়াতে গোষ্ঠী সংঘৰ্ষ হোৱা নাই। কিন্তু হাগ্ৰামা মহিলাৰ সময়ত না আদিবাসীসকলে সুখত আছিল, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুবিলাকক গোষ্ঠী সংঘৰ্ষৰ নামত যে সেই সময়ত অত্যাচাৰ চলোৱা হ'ল, বহুত ধৰ্মীয় সংখ্যালঘুসকলৰ ঘৰ-বাৰী জ্বলাই দিয়া হ'ল। আৰু সংখ্যালঘুসকলৰ এজন ছাত্ৰ নেতা তেখেতক যে কোকৰাঝাৰৰ মজিয়াত দিন দুপৰতে গুলীয়া হত্যা কৰা হ'ল। কামাল আজাদ ক'ত আছিলে? ইয়াৰ উত্তৰটো তেখেতৰ দিয়ক। কামাল আজাদে তেখেতে উত্তৰটো দিয়ক। লাফিকুল ইছলাম ডাঙৰীয়া কাৰ শাসন কালত কেতিয়া গুলি খাই মৰিব লগা হৈছিলে? এইটো মানে ডাইৰেক্ট কোল্ড ব্লাডেড মাৰ্ডাৰ আছিলে। এই মাৰ্ডাৰটো কোনে কৰিছিলে? এই মানুহবিলাক যিবিলাক গুলি মাৰা মানুহ আছিলে, এইটো কোনটো পাৰ্টিৰ মানুহ আছিলে, কাৰ লগত আছিলে, এইবিলাক কথাও কিন্তু তেখেতে উত্তৰ দিব লাগিব। 2008, 2012, 2014ত যি গোষ্ঠীগত সংঘৰ্ষ হ'ল, কামাল আজাদ যদি সঁচাকৈ ৰাইজৰ কাৰণে কাম কৰিব ওলাইছে, অকণমান হিষ্টৰীটো চাই লওক। কিমান যে ভুক্তভোগী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সময়ত চেভ হৈ আছিল। কিন্তু এই কথাটো তেখেতে পাহৰিব নালাগে। আজিৰ তাৰিখত তেখেতে কিয় শলাগ নলয়? আজি প্ৰমোদ বড়ো ডাঙৰীয়া BTR প্ৰধানে যে সজাতীয়সকলৰ কাৰণে 5টাকৈ ডিষ্ট্ৰিক্টত সজ ভৱন বনাবলৈ গৈ আছে, কমচে কম এইটোতো তেখেতে শলাগ ল'ব লাগিব। মানসিকতাটো ইমান বেয়াও হ'ব নালাগে মানুহৰ। ভাল কামটো আমি প্ৰশংসাও কৰিব পাৰিব লাগিব। কামাল আজাদ ডাঙৰীয়া, আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছো, আপুনি ডেকা ল'ৰা, কমচে কম হাগ্ৰামা মহিলাৰ লগত থাকি পালে আপোনাৰ স্বভাৱটো অতিকৈ বেয়া হোৱা বুলি আমি শুনিছো। আপুনিতো এনে আগৰ পৰাই মানে মদ চেপটো খায়, যিটো মানে ইছলামৰ বিৰোধী, কোৰাণৰ বিৰোধী, এইটোতো মই ক'বই নাযাওঁ আপোনাক, এইটো চবেই জানে। এইকাৰণে মাজে মাজে আমি শুনো যে আপোনালোকৰ সমাজৰ পৰা আপোনাৰ ধৰ্মৰ পৰা বহিষ্কৃত কৰাৰ কাৰণে চিন্তা চৰ্চা চলি আছে বুলি। আমি অনুৰোধ কৰিছো যে কামাল আজাদক ইমান মানে বয়কট কৰালৈকে যাব নালাগে। তেখেতে চেঞ্জ হোৱাৰ অকণমান সময়টো আছে, নিশ্চয় মানুহ হিচাপে থাকিব, মানুহ সমাধান কৰিব লাগে। কিন্তু এই যে ৰাইজক ঠগাই আছে, বাৰে বাৰে মিডিয়াৰ ওলাই ফালে যে মানুহখিনিক মিছলিড কৰি আছে, ইয়াৰ সমাধানটো কেতিয়াও হ'ব নোৱাৰে। আৰু এটা কথা, যিসকলে কোৰাণৰ লগত ধৰ্মৰ লগত মানে গাদ্দাৰী কৰিছে, তেখেতসকলক কিন্তু আল্লাই কেতিয়াও ক্ষমা নকৰে। সেইটো বহুত ডাঙৰ কথা। নিজৰ ধৰ্মৰ লগত যি মানুহ গাদ্দাৰ কৰিব পাৰে, নিজৰ জাতিৰ লগত যি মানুহ গাদ্দাৰ কৰিব পাৰে, এই মানুহ কোনোবা ব্যক্তিয়ে, কোনোবা ৰাইজে, কোনোবা সমাজখনে বিশ্বাস কৰিব বুলি আমাৰ মনে নধৰে। আজি আপোনালোকে জানি পেলাই সুখী হ'ব যে হাগ্ৰামা মহিলা ডাঙৰীয়া আজিৰ তাৰিখত স্প্লেণ্ডাৰ লৈ ৰাতি ঘূৰিব পৰা হৈ গ'ল। কিমান ডাঙৰ পৰিৱৰ্তন। আৰু মেইন মানুহজনটো তেওঁৱে আছিলে, যাৰ কাৰণে মানুহবিলাক সেই সময়ত অপেনলি ঘূৰিব পৰা নাছিলে। এতিয়া কামাল আজাদ ডাঙৰীয়া কেতিয়াবা শিক্ষকক অপমান কৰা, কেতিয়াবা ধৰ্মৰ বিৰোধী কাম কৰা, জাতিক গাদ্দাৰ কৰা, পাৰ্টি বাৰে বাৰে চেঞ্জ কৰা, আৰু এই যে কিছুমান মিছ প্ৰপগেণ্ডা তেখেতে চলাই থাকে, ইয়াৰ পৰা তেখেতে যদি অকণমান দূৰত থাকে, তেখেতৰ ভৱিষ্যতৰ কাৰণে ভাল। কাৰণ ৰাইজক যি মিছলীয়া কথা কৈ ফালে বিচলিত কৰিব বিচাৰে, ইয়াৰ পাপটো কিন্তু ফলটো তেখেতে এদিন পাব। গতিকে তেখেতক ভাল বন্ধু হিচাপে, কামাল আজাদ মোৰ খুব ভাল বন্ধু, তেখেতে যদি জাতিৰ দ্ৰোহী হয়, তেখেতে যদি ধৰ্মৰ বিৰোধী গাদ্দাৰ কাম কৰে, শিক্ষকসকলক যদি অপমান কৰে, আৰু ফেচবুকত যদি মানুহখিনি মিছলিড কৰিব বিচাৰে, কিছুমান তথ্যবিহীন কথা কৈ ফালে,
গতিকে এই কথাখিনিৰ কাৰণে মই তেখেতক বন্ধু হিচাপে ক্ষমা কৰিব পাৰিলেও ৰাইজে কিন্তু তেখেতক কেতিয়াও ক্ষমা নকৰে আৰু তেখেতৰ দৰে বিশৃংখল মনোভাৱৰ মানুহৰ পৰা ৰাইজে যিমান পাৰে দূৰত থকাটো ভাল